প্ৰথম দিন 3টা সমষ্টি ঘোষণা কৰিছে বাওঁসাংগুৰি আৰু গমজোৱা আৰু আমাৰ দিহিৰা লগতে আমাৰ টোটেলি 25টা বা 24টা কেণ্ডিডেট ডিক্লাৰেশ্যন হ'ব ইতিমধ্যে চিলেকশ্যন হৈছে আৰু আগন্তুক কিছুদিনৰ পাছতে বাকীখিনি ঘোষণা কৰা হ'ব। যেটা আজি আপুনি প্ৰাৰ্থিত্ব লাভ কৰিলে কেনেকুৱা লাগিছে অনুভৱ? ভাল লাগিছে কাৰণ যোৱা 10 বছৰ কাৰ্যকালত আমি শেষ কৰিলোঁ ইতিমধ্যে আৰু কিছুদিন আছে আৰু আগন্তুক এই 5 বছৰ কাৰ্যকালৰ সময়ত যিখিনি ৰাইজৰ কৰণীয় কাম আছে সেই কামখিনি যে মই কেনেকৈ কৰিব পাৰোঁ সেইটো চিন্তাধাৰা কৰি আছোঁ কাৰণ বেছি কাম আমাৰ নাই যিখিনি কৰিব লগা ইপিনে সিপিনে আছে সেইখিনি আমি নিশ্চিত কৰাৰ কাৰণে আগবাঢ়ি যাম আৰু ৰাইজক যে মই সহায় কৰিব পাৰোঁ সেইটো মই কামনা কৰিছোঁ। বিজেপি প্ৰত্যাহ্বান হোৱাটো এতিয়ালৈকে আমি গম পোৱা নাই আকৌ আমি ডাঙৰ বা সৰু কৰিব বিচৰা নাই নিজৰ দলে নিজৰ প্ৰস্তুতি চলাই আছে আমিও ঠিক তেনেকৈ প্ৰস্তুতি চলাই আগন্তুক কেনেকৈ আমি আগবাঢ়ি যাব পাৰোঁ সেই চিন্তা কৰিছোঁ কাৰণ DPFৰ বৰ্তমান আমি সেইটো ক'বলৈ নাযাওঁ তেখেতে কেন্দ্ৰীয় ডিক্লেয়াৰ কৰিছে যদিও কোনো আমাৰ কাৰণে ফেক্টৰ নহয় আমি যিকোনো প্ৰকাৰে হওক আমি আগবাঢ়ি যাম আৰু আগবাঢ়ি থাকিম আগন্তুক আমি দিহিৰাটো জয় কৰি নিয়াৰ কাৰণে সকলো ৰাইজে উঠি পৰি লাগিছে আজি নিশ্চয় আপোনালোকে দেখিছে সকলো জনগণে আহি আমাৰ ইয়াতে নিৰাবাসী ৰাইজে আহি একত্ৰিত হৈ মোক সম্বোধন জনাবলৈ আগবাঢ়ি আহিছে। আপুনি কি ইছ্যুলৈ ৰাইজৰ মাজলৈ যাব? মোৰ ইছ্যু কৰিব লগা আছে যিখিনি কাম আমাৰ কৰিব লগা কাম আছিল সকলো কামবিলাক কৰিলোঁ যিমানখিনি ৰাইজৰ খেতিয়কৰ কামবিলাক কৰিব লগা আছে পথাৰৰ পৰা আৰম্ভ কৰি কিছুমান পদূলি ৰাস্তা আদি কৰি বাকী আছে মাত্ৰ 6-7টামান ৰাস্তা আছে সেইখিনিও কৰাৰ কাৰণে আমি চেষ্টা এটা কৰিম আৰু যিমান খেতিয়কৰ বহুতখিনি অসুবিধা হৈ আছে কাম কাজৰ পৰা আৰম্ভ কৰি পথাৰৰ নালা বা কালভাৰৰ পৰা আৰম্ভ কৰি সকলোখিনি কৰিব লাগিব লগতে মহিলা মাতৃসকলৰ কাৰণে আমি কেনেকৈ আগবাঢ়ি যাব পাৰোঁ আমি চেষ্টা কৰিম যিসকল মহিলাসকলে যেন এটা NGO খুলি পেলাই বা যিকোনো এটা ফেক্টৰী খুলি তেওঁলোকে আগবাঢ়িব পাৰে তাৰ কাৰণে মই আগবঢ়া হ'ম সদায় তেওঁলোকক সহায় কৰাৰ চেষ্টা এটা কৰিম। আপোনালোকৰ দলৰ সভাপতি নিৰ্বাচন খেলিব নেকি? বৰ্তমানলৈকে এতিয়ালৈকে সিদ্ধান্ত হোৱা নাই নিশ্চিত তেওঁৰ আগন্তুক আমি মিটিং কৰিলে গম পাম খেলিব নে নেখেলে এতিয়া যিকেইজন আমাৰ 3টা আমাৰ ডিক্লাৰেশ্যন হৈছে যে আমি আগবাঢ়ি আছোঁ আৰু নিশ্চিতভাৱে এইবাৰ আমি 10টা পৰ্যন্ত যেনেকৈ হওক এইবাৰ উইনাৰ হ'মেই। যিহেতু আপুনি প্ৰমোদ চৰকাৰৰ এগৰাকী EMO আছিলে মাজতে আপোনাক তেনেকুৱা কৰিলে কি ক'ব আচলতে? এইটোৰ কাৰণে দুৰ্ভাগ্যজনক আৰু যিজন ব্যক্তিয়ে চৰকাৰ গঠন কৰা এজন মই ব্যক্তি যিহেতু তাকে কৈছে লাকি নম্বৰ 21 সেই লাকি নম্বৰ 21জনে যেতিয়া নেকি চৰকাৰ গঠন কৰি দিলোঁ চৰকাৰ গঠন কৰাৰ পাছত কিছুমান MCLA আহি পেলাই জইন কৰাৰ পাছত এতিয়া মোক নলগা হ'ল কাৰণ এইটো এটা ডাঙৰ বেয়া একদম বেয়া বুলি ক'ব লাগিব যিজন ব্যক্তি ভালেই হওক বেয়াই হওক সিজন ব্যক্তি তেওঁলোকে চৰকাৰত ৰাখিব লাগিছিলে EMC ৰাখিব লাগিছিলে কিন্তু মই যিখিনি কৰিছোঁ আজিলৈকে তাতে কোনো এটা কেলেংকাৰী কাম মই কৰা নাই আনকি আমাৰ প্ৰমোদ বড়ো ছাৰেও মোক ক'ব নোৱাৰে মই কিবা হৰলুকি কৰিছোঁ বেইমানি কৰিছোঁ কেলেংকাৰী কৰিছোঁ কোনো আজি মোক ক'ব পৰা কণ্ডিশ্যন বৰ্তমান বিটিআৰখনত নাই। প্ৰমোদ চৰকাৰ হ'ব বুলি ভাবে নেকি আপুনি? এতিয়াতো বৰ্তমান তেনেকুৱা ক'ব পৰা কণ্ডিশ্যন বৰ্তমান নাই এতিয়া তেওঁলোকৰ বহুতখিনি কমি বেছি আহিছে সকলোৱে মানে শ্ৰেণীৰ পৰা মানুহৰ পৰা যিখিনি কেলেংকাৰী আৰম্ভ হৈছে সেই কেলেংকাৰী হিচাপে তেওঁলোকে আগ্ৰহ নহ'ব পৰা কণ্ডিশ্যন নাই। এলায়েন্সৰ কথাটো তেওঁলোকে আপুনি কোৱাকৈ হৈছিলে যদি তেওঁলোকে যদি বুজা মাজেদি গ'লেহেঁতেন নিশ্চিতভাৱে অকলশৰীয়া তেওঁলোকে ইলেকশ্যন কৰিব পৰা আমি এলায়েন্স হিচাপে আমি চৰকাৰ নতুন মাজেদি কৰিব পাৰিলোহেঁতেন কিন্তু তেওঁলোকৰ এতিয়া থৰক বৰক আছে চিন্তাধাৰা কৰিব লাগে DSPৰ যেতিয়া ভোট নাপায় তেতিয়া নিশ্চিতভাৱে বহুমত পোৱাটো আশা তেওঁলোকৰ কম আছে। মিত্ৰটো এতিয়ালৈকে আমাৰ বৰ্তমান অপেন বৰ্তমানলৈ এতিয়া হোৱা নাই